দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ ফিজৰ ব্যৱস্থাৰ উপৰিও এইবাৰ আমি আৰু এটা নতুন আঁচনি কৰিব খুজিছো। সেইটো হ'ল পোষ্ট গ্ৰেজুৱেটৰ যিবিলাক ষ্টুডেণ্ট গাৰ্ল ষ্টুডেণ্ট পঢ়ে, যিসকলে এমটেক, এমকম, MA, MSc ইউনিভাৰ্চিটিত পঢ়ি আছে, তেওঁলোকক ঘৰৰ পৰা অহা যোৱা, ইউনিভাৰ্চিটিত গৈ অলপমান চাহ খোৱা, অকণমান দেউতাক মাকক সকাহ দিয়াৰ বাবে আমি তেওঁলোকক প্ৰতি মাহত 1000 টকাকৈ দিয়াৰ এটা আঁচনি আমি আৰম্ভ কৰিব খুজিছো। মই অসমৰ শিক্ষা বিভাগে অহা সপ্তাহৰ ভিতৰত এটা পৰ্টেল আৰম্ভ কৰিব। এই পৰ্টেলত পোষ্ট গ্ৰেজুৱেটত পঢ়ি থকা সকলো ছাত্ৰীকে আবেদন কৰিবলৈ আহ্বান জনাম। অনাগত দিনত ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ উন্নতি হোৱাৰ লগে লগে গ্ৰেজুৱেশ্যন পঢ়ি থকা ছাত্ৰীসকলকো এই আঁচনি যেতিয়াই যিটো বছৰতে আমি কৰিব পাৰো আমি কৰাৰ বাবে চেষ্টা কৰিম। আমাৰ লক্ষ্য হ'ল যে পিতৃ মাতৃক অলপ সকাহ দিয়া, যাতে পিতৃ মাতৃৰ কিছু দায়িত্ব আমি ল'ব পাৰো আৰু তাৰ বাবে আমি অৰুণোদয়ৰ পৰা প্ৰজ্ঞান ভাৰতীলৈ এই ধৰণৰ আঁচনি আমাৰ অসমখনত আমি ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছো।